সৰ্বানন্দ সোণোৱাল ডক্টৰ সৰ্বানন্দ সোণোৱাল আছিলে আৰু মংগলদৰা এমপি আছিলে নাৰায়ণ চন্দ্ৰ বৰকটকী নহয় আৰু কি আছিলে যি নহওক সৰ্বানন্দ সোণোৱাল আছিলে প্ৰায় মানে আমাৰ অসমৰ পৰা 3জন সাংসদ আছিলে এই কথাটো কৈছিলে আমাৰ ভাৰতবৰ্ষৰ 137 জন সাংসদে আৰু এই 137 জন সাংসদৰ ভিতৰত আমাৰ অসমৰ 3জন সাংসদ আছিলে ডক্টৰ অৰুণ কুমাৰ কি আছিলে নহয় সৰ্বানন্দ সোণোৱাল ডক্টৰ সৰ্বানন্দ সোণোৱাল আছিলে আৰু মংগলদৰা এমপি আছিলে নাৰায়ণ চন্দ্ৰ বৰকটকী আৰু নহয় আৰু কি আছিলে যি নহওক সৰ্বানন্দ সোণোৱাল আছিলে প্ৰায় মানে আমাৰ অসমৰ পৰা 3জন সাংসদ আছিলে তো তেওঁলোকে নোটিছ দিছিলে কিন্তু আজি তেওঁলোক নিমাত তো আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা 137 জন সাংসদে সমৰ্থন দিছিলে তাৰ পিছত কিন্তু যেতিয়া প্ৰস্তাৱ যেতিয়া দিলে 2 বছৰৰ পাছত অৰ্থাৎ 2007 চনত প্ৰস্তাৱটো মঞ্জুৰ কৰা হৈছিলে পাৰ্লামেণ্টত আৰু সেইটোৰ কাৰণে দীপক গোয়েল বুলি এটা এক্সপাৰ্ট কমিটিয়ে গঠন কৰিছিলে তেওঁলোকে এই প্ৰস্তাৱটো মঞ্জুৰ কৰিছিলে কিন্তু দুৰ্ভাগ্যজনক কথা যে দেশৰ যিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আছে ডাঙৰ ডাঙৰ কল কাৰখানাৰ মালিকবোৰ আছে তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ উপৰাষ্ট্ৰপতি ডক্টৰ হামিদ আনসাৰীক কৈছিলে যে আপোনালোকে যেটো নাগৰিক ভাত্তা এটো ভোটাৰসকলক দিব নালাগে কাৰণ ভোটাৰসকলে যদি প্ৰতি 5 বছৰ মূৰে মূৰে এবাৰ কৈ ভোট দিব আৰু প্ৰতি মাহে মাহে যদি বেতন পাই থাকে তেনেহলে আমাৰ ইমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে লোহাৰ কোম্পানী গাড়ীৰ কোম্পানী এই কোম্পানীবোৰত কোনে কাম কৰিব গতিকে টকা দিব নালাগে তাৰ পাছত তাৰ মানে তাক ঘুষ দিলে যেতিয়া বস্তাই টকা দিলে তাৰ মুক্তি বন্ধ কৰি দিলে তাৰ পিছত ইয়াৰ পিছত অমৰ উজালা বুলি এটা হিন্দী পেপাৰ আছে বাতৰি কাকত আছে সেই বাতৰি কাকত 2007 চনৰ 5 ডিসেম্বৰ বুধবাৰ দিনা ভোপালৰ পৰা প্ৰচাৰ কৰিছিলে যে হার ভোটাৰ কো মিলেंगे 1750 रुपया महीना যে প্ৰতিজন ভোটাৰে 1750 টকাকে পাব আৰু দৈনিক ভাস্কৰ বুলি এটা হিন্দী পেপাৰ আছে সেই পেপাৰত উল্লেখ কৰা হৈছিল 2007 চনত 6 ডিসেম্বৰত বাৰাণসীৰ পৰা হেতুটো কোৱা হৈছিল হার ভোটাৰ কে লিয়ে मांगे 1750 रुपया महीना যে প্ৰতি ভোটাৰৰ কাৰণে যাতে 1750 টকা কৈ বিচাৰে কিন্তু দুৰ্ভাগ্যৰ কথা যেতিয়া মিডিয়া সকলে পেপাৰত ছপালে কিন্তু ডাঙৰ ডাঙৰ উদ্যোগপতিবোৰে তেওঁলোকক মিডিয়াবোৰকো কিনি ললে আৰু তাৰ পিছত এইটো গোটেই দিশত প্ৰচাৰিত নহল তাৰ কাৰণে আজি ভোটাৰসকলে নিজৰ অধিকাৰটো নিজেই নাজানে তো আমি আহ্বান জনাইছো যিমান ভোটাৰ আছে যিকোনো জাতি নহওক কিয় সবেই ভোটাৰ হয় গতিকে আপোনালোকে সজাগ হওক আৰু আমাৰ ভোটাৰ্স পাৰ্টিক সহায় কৰক আপোনালোকে প্ৰাৰ্থী যদি জিকি যায় ৰাজ্যৰ কাৰণে কি কাম কৰিব চাওক আমাৰ প্ৰথম দাবীটো হৈছে নাগৰিক ভাত্তা আৰু বাকি যিখিনি কৰিব লগা আছে এইটো সব কাইটাই কৰি যাবই যেটো নিজৰ কৰণীয় দায়িত্ব এইটো কৰিবই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেল তৰফৰ পৰা তো ভোটাৰ্স পাৰ্টি ইন্টাৰনেশ্যনেল তৰফৰ পৰা আমাৰ এইবাৰ 2024 চনৰ যেটো লোকসভা নিৰ্বাচন আমি এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি আমাৰ পাৰ্টিৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছো আৰু এই প্ৰাৰ্থীজনৰ নাম হৈছে শ্ৰী ললিত পেগু আমি এইবাৰ এই মিডিয়া থ্ৰু দি মই আহ্বান জনাইছো আমাৰ আদিবাসী সকলক যিমান ভোটাৰ্স আছে আমি বিগত বহু বছৰ কাললৈকে আমি জনজাতিকৰণৰ মৰ্যাদা পাবৰ কাৰণে আন্দোলন চলাই আহিছিলে আমাৰ জাতীয় সংগঠনসকলে চৰকাৰে কিন্তু আমাৰ জাতীয় সংগঠনৰ মানুহক আত্মসমৰ্পণ কৰিবলৈ দিলে আৰু প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে যদি আত্মসমৰ্পণ কৰে তেনেহলে আপোনালোকৰ জনজাতিৰ যেটো সমস্যা জনজাতিকৰণৰ যেটো সমস্যা এটা আমি সমাধান কৰিম বুলি আশ্বাস দিছিলে আৰু যোৱা এবাৰ কনভাৰ্চনত বিজেপিৰ যেটো ৰাষ্ট্ৰীয় সভাপতি তেওঁ আমাৰ অসমত আহিছিলে তেওঁ কৈছিলে যে কংগ্ৰেছ চৰকাৰে এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰিলে সাহসেই নকৰিলে কিন্তু আমি বিজেপি চৰকাৰে 6 জনগোষ্ঠীক আমি এসটি দিলো জনজাতিকৰণৰ মৰ্যাদা দিলো কিন্তু আজিলৈকে কোনো মানে অকল মুখতহে কৈছিলে মিডিয়াৰ আগত কৈছিলে আজি কিন্তু কামৰ ক্ষেত্ৰত ৰূপায়ণ নহল তো তাৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ও কৈছিলে যে 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণৰ মৰ্যাদা আমি 90% কৰিছো 90% আমি কৰি দিছো 10% বাকি আছে এতিয়া দেখোন 10% কিমান আছে অলপহে আছিল কিন্তু এতিয়া না 10% আছে না 100% আছে না 90% আছে তো গতিকে
আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, যিমান আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আপ টু ওদালগুৰিলৈকে যিমান আদিবাসী ভোটাৰ আছে আৰু আমাৰ মুছলিম ভোটাৰ আছে, কোচ ৰাজবংশী ভোটাৰ আছে, যিমান আমি ভোটাৰ্ছ আছোঁ, এইবাৰ যিবোৰ দলে অকল প্ৰতিশ্ৰুতিহে দিয়ে ভোটাৰক আৰু প্ৰতিশ্ৰুতি দি ভোটাৰৰ বহুমূল্য ভোট লৈ নিজকে নেতা বনাই নিজকে অট্টালিকা থাকে, এচি ৰুমত থাকে, কিন্তু ভোটাৰৰ কথা চিন্তা নকৰে, তেনে নেতাক এইবাৰ এইটো অহা 2024 যিটো লোকসভা নিৰ্বাচনত আপোনালোকে বিদায় দিব। এই নিৰ্বাচনত অৰ্থাৎ আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কেণ্ডিডেটক ভোট দিয়ক, এইটোৱে আহ্বান কৰি মই মোৰ বক্তব্য ইয়াতে। ডিপিআইৰ মূল উদ্দেশ্যটো হ'ল নাগৰিক ভাত্তা। আজি চাওক, এই আমাৰ দেশটো হৈছে গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত ৰাইজে ভোট দিলে এজন সাধাৰণ ব্যক্তিয়ে সাংসদ হৈ যায় আৰু এনেকে এজন সাংসদ হয়, চৰকাৰ গঠন হয়। চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰে দেশখন শাসন কৰে, চৰকাৰ চলাই, নোট ছপাবৰ কাৰণে অধিকাৰ পায়। প্ৰতি ভোটাৰৰ নামত যিটো জনমূৰীয়া আয়ৰ ভিত্তিত যি টকা ছপোৱা হৈ আছে, এই টকাটো বিনা চৰ্তে বিনা কামে পাব লাগিছিলে ৰাইজে, ভোটাৰসকলে, কিন্তু এই টকাটো আজিলৈকে আমি পোৱা নাই। আজি আমি ক'বলৈ যদি যাওঁ, আলাস্কা, ফিনলেণ্ড, আপোনাৰ ছিংগাপুৰ, ব্ৰাজিল, এইবোৰ দেশে প্ৰতি ভোটাৰে নাগৰিক ভাত্তা পাই আছে, কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ, আমাৰ পাৰ্টিৰ মূল উদ্দেশ্যটো হৈছে প্ৰতিজন ভোটাৰসকলক নাগৰিক ভাত্তা দিয়া, প্ৰতি মাহে 8,435 টকাকৈ দিব লাগে। আৰু এই কথাটো অকল আজিৰ কথাটো নহয়, নতুন কথা নহয়, বৰঞ্চ যোৱা 2005 চনত ভাৰতৰ 137 জন সাংসদে नोटिस दिए दिल्ली पार्लियामेंटत, कैसे जो भारत गांधी ने जो प्रस्ताव उठाए हैं ये लोकतांत्रिक है, ये संवैधानिक है, ये व्यवहारिक है, क्योंकि जनता हमें वोट देकर संसद बनाते हैं और जब हम संसद बन जाते हैं तो हम लोगों के लिए हवाई जहाज फ्री हो जाती है, रेल फ्री हो जाती है, इलाज के लिए फ्री हो जाती है, सब सुविधाएं हमें फ्री मिलती है, लेकिन वोटरों के लिए कुछ फ्री नहीं है। इसलिए पर कैपिटा इनकम जो जीडीपी का आधा हिस्सा है, ये जीडीपी का आधा हिस्सा वोटर को दे देना चाहिए वोटरशिप के रूप में। এই কথাটো কৈছিলে আমাৰ ভাৰতবৰ্ষৰ 137 জন সাংসদে, আৰু এই 137 জন সাংসদৰ ভিতৰত আমাৰ অসমৰ 3 জন সাংসদ আছিলে, ডক্টৰ অৰুণ কুমাৰ কি আছিলে, নহয়